এটা আবার সুকন্যা এই কি বনাই আছা আর এইফালে চাওক গৰম গৰম মাংস বনাই আছে খাবলৈ তো দাদা এইটো এনে কেইদিনমান হ'ল বনোৱা এতিয়ালৈকে 10 দিন মান হ'ল তো বনোৱা লগত আছে এয়া দাদা এজন তো দাদা কিমান দিন লাগিল এইখন কমপ্লিট বনোৱাতে ৰংঘৰখন মোটামুটি 15 দিন মান লাগিল 15 দিন হাই হেল্ল' নমস্কাৰ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু আজি মই যাবলৈ ওলালো উৰপদ বিল তো আপোনালোকে চাই থাকিব আপোনালোকক লৈ যাম মই এই ভিডিঅ'টোৰ জৰিয়তে উৰপদ বিলখন দেখুৱাবলৈ আৰু মই অকলে যোৱা নাই মোৰ লগত আছে এয়া মোৰ অৰূপ ভাই তো অৰূপ ভাই আৰু মই দুজনে আপোনালোকক লৈ গৈ আছো উৰপদ বিললৈ তে বলক আপোনালোকে আমাৰ লগত তো গাইজ আৰু ফাইনেলি আহি পালে উৰপদ বিল আৰু আহিয়ে খবৰ পালোঁ ইয়াতে বোলে আমাৰ বন্ধু বান্ধৱীসকলে উৰপদ বিলৰ পাৰত পিকনিক খাই আছে তো বলক কি পিকনিক খাই আছে আমি অলপ চাওঁ কিজানি কিবা খাবলৈ অলপ চান্স পাওঁ আৰু তো বলক আৰু এই তাতে খাই আছে পিকনিক এতিয়া ময়ো গৈ চাওঁ কি কি আইটেম আছে আৰু এইফালে আছে আমাৰ মন ভাই কি খবৰ আছো ভালে ভাই মানে আজি পিকনিকত কি কি আনছা খাবা আজি পিকনিকত আছে ভাত আছে মাংস আছে আৰু বেঙেনা ভৰ্তা আছে আৰু লগতে বিন ভাজি আছে বহুত আনছে দেখোন খাৱাহে খাৱা বাগৰি খা নাকি ভাই একদম আৰু এইপিনে আমাৰ ৰান্ধনীসকল আছে দেখুৱাই দি আছো এইটা আবার সুকন্যা এই কি বনাই আছা আর এইফালে চাওক গরম গরম মাংস বনাই আছে খাবলৈ আর এইপিনে কি নাম আছিল নিকিতা ও নীলাক্ষী নামটো পাহৰি যাও না হাই গরম গরম মাংস জিভাৰ পানী ওলাই গ'ল আৰু এইপিনে ঝালা পিঁয়াজ কাটি আছে আৰু এয়া কাটা হৈ গ'ল আৰু ৰাইট আৰু এতিয়া মই আপোনালোকক উৰপদ বিলখন দেখুৱাবলৈ যাওঁ তো বলক আৰু এইখনে উৰপদ বিলৰ মেইন গেটখন কি ধুনীয়াকৈ ৰাস্তা বনাইছে এতিয়া আগলৈ বলক আৰু এইখন নতুন হোটেল ইয়াতে আহিলে কিবা খাব মন গ'লে খাব পাৰিব আৰু এইখনে হৈছে গোৱালপাৰা উৰপদ বিল কি ধুনীয়া নাজাৰা চাওক এতিয়া আপোনালোকক ওপৰৰ পৰা ড্ৰোন শ্বট এবাৰ দেখুৱাই দিওঁ কি ধুনীয়া লাগে চাওক আৰু ইয়াতে এন্ট্ৰি ফ্ৰী 10 টকাকৈ লিখি থোৱা আছে মানে এই ঘৰখনত আপোনালোকে ফটো উঠিব গ'লে 10 টকাকৈ দিব লাগিব এজনৰ আৰু এইফালে বটিং ফিজ 50 টকাকৈ মানে এই ঘৰখনত যাবলৈ আপোনালোকে 50 টকাকৈ দিব লাগিব এজনৰ আৰু এইফালে দাদা এজনে নাও লৈ আমাক ল'ব আহি আছে মানে আমিও সেইপাৰে গৈ চাওঁ আৰু আপোনালোককো দেখুৱাওঁ আৰু গাইজ এতিয়া আমি নাৱত উঠি গৈ আছোঁ এইটো পাৰত এই ঘৰটো দেখা পাইছে না আপোনালোকে চাংঘৰটো যে বনাই থৈছে তো তাতে গৈ আছোঁ এতিয়া আমি নাৱত উঠি আৰু এইফালে আমাৰ দাদা এজনে নাও চলাই আছে তো দাদা ইয়াত প্ৰত্যেক দিনে কিমান মানকৈ মানুহ আহে 50-60 মান আহে 50-60 জন তো দাদাই কৈ দিলে ইয়াতে প্ৰত্যেক দিনে 50-60 জন মানকৈ আহে আৰু ফাইনেলি আমি আহি পালোঁ এইটো পাৰত এতিয়া চাংঘৰত উঠি চাওঁ আৰু চাওক কি ধুনীয়াকৈ বনাই থৈছে ইয়াত চাংঘৰ ভিউটো চাওক আপোনালোকে নাজাৰাটো কি ধুনীয়া লাগে ইয়াৰ পৰা কেনেকুৱা লাগিছে অৰূপ ইয়াত আহি একদম বঢ়িয়া আৰু এইফালে আমাৰ মন ভাই আছে ভাই কেনেকুৱা লাগিছে ইয়াত একদম বঢ়িয়া তো ৰাইজসকল আৰু তাতে এটা চাংঘৰ বনাই আছে নতুনকৈ দাদাসকলে আৰু তাতে যাবলৈ চাওক দলং বনাই দিছে বাঁহৰ কি বঢ়িয়াকৈ মজবুতকৈ তো আপোনালোকে কেইদিনমান পিছত আহিলে আকৌ দেখা পাব তাতে এটা নতুন চাংঘৰ তো আহক আপোনালোকে এদিন সময় মিলাই উৰপদ বিললৈ তো ৰাইজসকল আৰু এতিয়া নতুন চাংঘৰ এটা বনাই আছে ইফালে তো দাদাসকলে ৰং দি আছে এতিয়া ৰং দিয়াৰ কাম হৈ আছে তো ইফালে দাদা এজনক সোধো
তো দাদা এইটো এনে কেইদিনমান হ'ল বনোৱা এতিয়ালৈকে এতিয়ালৈকে 10 দিনমান হ'লটো বনোৱা এইটো এতিয়ালৈকে 10 দিনমান হ'ল এতিয়া কেতিয়া হ'ব মানে কমপ্লিট ঘৰটো কমপ্লিটটো কালি হ'ব আৰু ৰবিবাৰ দিন আমি সেইটো ৰিলিজ কৰি দিম অঁ তো অহা ৰবিবাৰে ৰিলিজ কৰি দিব এইটো আৰু এটা নতুন চাংঘৰ তো আপোনালোকে দেখিবলৈ পাব আৰু এইফালে আমাৰ বাইদেউ দুটা ঘৰটো বনোৱা মানে কাম কৰা চাই আছে তো বাইদেউ কেনেকুৱা লাগিছে মানে আপোনালোকৰ ঘৰৰ ওচৰত ওপৰত বিলখন এনেকুৱা দিনে দিনে ডেভেলপ হৈ গৈ আছে মানে কেনেকুৱা লাগি আছে আপোনালোকক ভাল লাগিছে তো বাইদেউসকলক ভাল লাগি আছে তো চবকে ভাল লাগিব নিজৰ ঘৰৰ ওচৰত যদি এনেকুৱা এটা পৰিৱেশ থাকে তো এতিয়া আমি আকৌ এইটো পাৰে যাওঁ তো ৰাইজসকল এতিয়া উৰ্পদ বিলক টাটা বাই বাই দিওঁ এতিয়া আপোনালোকক লৈ যাওঁ মোৰ ঘৰৰ ওচৰৰ এখন গাঁৱত তাতে ৰংঘৰ বনাইছে তো ৰংঘৰখন চাবলৈ বলক আপোনালোকে উৰুকাৰ কাৰণে বনাইছে ৰংঘৰটো তো বলক এতিয়া আপোনালোকে মোৰ লগত তো ৰাইজসকল আৰু মই ফাইনেলি আহি পালোঁ ৰংঘৰ আৰু এয়া চাওক আপোনালোকে পিছফালে দেখিবলৈ পাই আছা আৰু এইপিনে মোৰ লগত আছে এয়া দাদা এজন তো দাদা কিমান দিন লাগিল এইখন কমপ্লিট বনোৱাতে ৰংঘৰখন মোটামুটি 15 দিন মান লাগিল 15 দিন মানে ৰাইজে বনাইছে না আপোনালোকে মিলি বনাইছে চবে নাই প্ৰথমেতো একজনে মানে চিন্তা চৰ্চা কৰিছে যে ৰংঘৰ আমি কেনেকা বনাব লাগিব আলোচনা কৰিছে চবে ৰাইজে গোটাই গড়াই মাৰি ৰাইজে ওলাই কিনি মানে চবে মিলি জুলি বনাইছে সেই এইফালে মোৰ কলেজৰ ভাই এটাক লগ পালোঁ ভাই ঘৰটো ক'ত আছিল মোৰ ফালে মই থাকোঁ ভালুকদেৱী ঘৰ এইফালে ভিতৰ ফালে হয় অঁ তো আমিও চাব আহিলোঁ এয়া ৰংঘৰ ইয়াতে বনাইছে পিছফালে ভাল লাগিলে পিছত বাকী খবৰ পাতি আছোঁ ভালে কেনেকুৱা লাগিছে মানে ইয়াত আহি গড়াই মাৰিত আহি ৰংঘৰখন চাই মানে শুনি আছিলোঁ যে ৰংঘৰ বনাইছে বোলে আহি জাষ্ট দেখিলোঁ সঁচাই ভাল লাগিলে বহুত ভাল লাগিলে অঁ তো আপোনালোকে আহক আহক ইয়াতে আহক আৰু দেখি যাওক তো গাইজ আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ নতুন চেনেলটো আৰু লগতে কমেণ্ট কৰিব কমেণ্ট কৰিলেহে মই শিকিব পাৰিম আপোনালোকৰ পৰা ক'ত কি ভুল হৈছে তো আজিলৈ এইখিনিয়ে ধন্যবাদ গাইজ